তই বহিয়া কি কৰি আছ ৰে কচোন এতিয়া তই কেলে আহিলি বা আমাৰ ঘৰলে কি সকামত আহিলি এনেই আহিলোঁ আকৌ এনেও আহিব নাপায় নেকি তহঁতৰ ঘৰলে তইতো আমাৰ ঘৰলে এনেই নাহ চাই কচোন কেলে আহিলি তই নহয় ৰে এনেই আহিছোঁ নেট পেক এদাই হ'ল ন হটস্পট বিচাৰি আহিছে গম পাইছ নহয় ৰে এনেই আহিছোঁ এইবিলাক চব বাদ দে গাৰ্লফ্ৰেণ্ডক ক'ব কি গাৰ্লফ্ৰেণ্ডৰ কথা নকবি ৰে যিটোহে দুখ দি থৈ গৈছে लोग कहते हैं पागल हूँ मैं ये भी न হ'ব দे হ'ব দে 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 দে হ'ব দে তোক মই কথা এটা সুধোঁ তইতো ইংলিছ গানততো তামাম ৰিলচ বনাই থাক তই মই ইংলিছত কুৱেশ্যন এটা সুধিম তই এনচাৰটো দিবিচোন আই ডণ্ট ন' মানে কিনো মই নেজানো তই চাল্লা মাৰে বাপেৰে তোক এনেই পঢ়াই আছে গম পাইছনে ইমানখিনি টকা খৰচ কৰি এনেই পঢ়াই আছে বাদ দে পঢ়া বাদ দে তই বিয়া পাত এনচাৰটোৱে হ'ল মই নেজানো সেইটোৱেতো কৈছোঁ তই নেজান আই ডণ্ট ন' মানে তই নেজান সেইটোৱেতো কৈছোঁ মই চালা হ'ব দে চালা আকৌ সেইটো কোন ওলালে আহ কি কৈছে ঐ ৰহ বহি লওঁ ৰহ বহ সেইবিলাক বাদ দে তহঁতি কি বিয়নি মেল পাতি আছ কি বিয়নি মেল তই এটা কথা কচোন তোক কোনজনী ঘৈণীয়েৰৰ মোক কেলা মা দেখিলি বিয়নি মেল পাতিছোঁ বুলি কৈছে এক দিম আকৌ দে না বে একাপ দি দেচোন অমিতাভ বচ্চনক 5 দি দেচোন বে ফাল্টু বে হ'ব দে তহঁতি ইমান ডাঙৰ কৈ দিয় কথাবিলাক এই সৰু কথাতে লাগি থাকে নেকি জাষ্ট কথাটোৱে কৈছিলোঁ তহঁতক हेलो बेबी हाँ ओके अबे गर्लफ्रेंड पे बेबी কৈছে বে কেলা শুনিছো নহয় কেলে ফুসফুসাই ওকে মই মানে অলপ কামত অলপ বিজি আছোঁ পাছত ফোন কৰি আছোঁ ঠিক আছে কোনজনী কেই নম্বৰজনী 32 নম্বৰজনী চেনিৰাম কোনোবা দিনাখন তই বেয়াকে মৰিবি কৈ দিছোঁ নহয় বেয়াকে মৰিবি দেই বে কোনোবা দিনাখন বেয়াকে মৰিব ছোৱালী ধান্দাত পৰি নহয় বেয়াকে যাওঁ কৈ দিছোঁ কিন্তু দেই 32 নম্বৰজনীৰ লগত পাতি আছে ই কমটি মানুহ নহয় দেই চেনিৰাম হৈ গৈছে চব মৰিব তহঁতৰ হাও খাই মই কোনোবা দিনাখন মৰি থাকিম আৰু যি কথা কৈ থাক হাও খাই মই যামগৈ আৰু কেতিয়াবা চাই থাকিবি জহনি যোৱাকেইটা